ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিন্তু যোৱাবাৰ 2022ত তোমালোকৰ গুণ খবৰ দ্বিতীয় পৰ্যায়ত দ্বিতীয় দিনা তোমালোকৰ যদি ভাষা 1 ল্যাঙ্গুৱেজ 1 আছিল এই ল্যাঙ্গুৱেজ 1ত নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে সম্পূৰ্ণভাৱে ইয়াত দিয়া আছিল আৰু ইয়াৰ পৰাই তোমালোকৰ কোৱেশ্চন আহিছিল আজি তুমি কেনেকৈ একদম কমন পঢ়িব পাৰে আৰু কেনেকৈ তুমি পঢ়িলে 100 to 100 মাৰ্ক পাব পাৰা এই বিষয়ে আমি কিন্তু আলোচনা কৰিম এইটো কোৰ পৰা আহিছিল আৰু এইটো এনেকুৱা ধৰণৰ আৰু যে প্যাৰাগ্ৰাফ আহিব আৰু ইয়াৰ যে উত্তৰ তলত দিব লাগিব এই কোৱেশ্চন তোমালোকৰ 7 ৰ ডাইৰেক্ট কিতাপৰ পৰা কমন পঢ়াই দিম আৰু কিতাপৰ পৰা ডাইৰেক্ট কমন পঢ়িব আৰু কেনেকৈ কমন পঢ়িব মই এই বিষয়ে সম্পূৰ্ণভাৱে তোমালোকক জনাই আছো তোমালোকে ভিডিওটো চাই লোৱা যোৱাবাৰৰ এই কোৱেশ্চনটো এইটো ভালকে চাই লবা যোৱাবাৰৰ এইটো হয় গতিকে এইটো কিন্তু এই বছৰত কি আহিব এই বিষয়ে তোমালোকক মই দেখাই আছো গতিকে এই বছৰত তোমালোকক পদ্মনাথ গোহাঁই বৰুৱাৰ বিষয়ে আহিবলগীয়া খুবেই সম্ভাৱনা আছে খুবেই ভালকে পঢ়িবা যে পদ্মনাথ গোহাঁই বৰুৱা তোমালোকৰ কিতাপত যিকেইটা কবিৰ নাম দিয়া আছে এনেকুৱা ধৰণৰ তাৰ পিছত আৰু এটা দিয়া আছে এটো কিন্তু তোমালোকে ভালদৰে পঢ়িবা আকৌ কেনেকৈ পঢ়িলে এটো আহিব যে ইয়াৰ পৰা আহিব পাৰে যে ইয়াৰ পৰা ডাইৰেক্ট কোৱেশ্চন আহিব পাৰে যদি তলত দিয়া থাকে যে পদ্মনাথ গোহাঁই বৰুৱাৰ দেউতাকৰ নাম কি আছিল তেন্তে তোমালোকে কি লিখিব লাগিব যে ঘিনাৰাম বৰুৱা ঠিক এনেকুৱা ধৰণৰ কোৱেশ্চন তলত দিয়া থাকিব আৰু তোমালোকে লিখিব লাগিব যে 1917 চনত তেখেত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল কিন্তু এইটো যদি তোমালোকৰ কোৱেশ্চন বনাই দিয়ে 1917 চনত যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল তেন্তে তোমালোকৰ ক'ব লাগিব কোনে পদ্মনাথ গোহাঁই বৰুৱা খুবেই ইম্পৰ্টেন্ট হয় এটো আহিব পাৰে খুবেই ইম্পৰ্টেন্ট তাৰ পিছত তলত আৰু এটা দি আছো তোমালোকক যে কেনেকৈ তোমালোকে ল্যাঙ্গুৱেজ 1 সম্পূৰ্ণৰূপে ক্লিয়াৰ কৰিবা ক্লাছ 7 ৰ কাৰণে হতি নাথ ব্ৰহ্মচৌধাৰী এইটো ভালকে পঢ়িবা এইটো তোমালোকে ভালকে পঢ়িবা ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে কি কোৱেশ্চন আহিব পাৰে ইয়াৰ পৰা তোমালোকে নিশ্চয় এইটো যেতিয়া পঢ়িলে নিশ্চয় জানিব পাৰিবা যে আমি ইয়াৰ পৰা আমি কোৱেশ্চন পাব পাৰো গতিকে তোমালোকক পৰীক্ষা হলত গৈ যেতিয়া তুমি এইবিলাক কোৱেশ্চন চাবা চাই এই উত্তৰ দিওতে টাইম লাগিব আৰু যে লগে লগে দিবলৈ চেষ্টা কৰা তেন্তে কি হ'ব পঢ়ি গলেহে লগে লগে দিব পাৰিবা ঠিক যি কেইটা দফা আছে এনেকুৱা ধৰণৰ আৰু কেইটা আছে মই দেখাই দি আছো এইজন কবি মহিলা কবি খুবেই গুৰুত্বপূৰ্ণ আৰু খুবেই ইম্পৰ্টেন্ট এইটো কিন্তু তোমালোকে যেতিয়া পৰীক্ষা দিবা যিকোনো কম্পিটিটিভ এক্সাম তোমালোকে চাকৰি পোৱাৰ বাবে যেতিয়া পৰীক্ষা দিবা এই নলিনীবালা দেৱীৰ বিষয়ে বহু কেইটা আহে ইয়াৰ পৰা আহে যে সন্ধিয়াৰ হুৰ যে আছিল এই উল্লেখযোগ্য কবিতা পুথি এই সন্ধিয়াৰ হুৰ কবিতা পুথিৰ কবি কোন তেন্তে তোমাৰ লিখিব লাগিব যে নলিনীবালা দেৱীৰ জন্ম হৈছিল 1898 চনত আৰু মৃত্যু হৈছে 1977 চনত গতিকে তোমালোকে ইয়াৰ পৰা কি কোৱেশ্চন আহিব পাৰে নিশ্চয় তোমালোকে ক'ব পাৰিবা যে ইয়াত একদম সহজভাৱে পদ্মশ্ৰী সন্মান লাভ কৰা যে কবি নলিনীবালা দেৱী আমাৰ চিৰনমস্য মানে কৈছে যে পদ্মশ্ৰী বঁটা পোৱা মহিলা কবি নলিনীবালা দেৱী পদ্মশ্ৰী কবি যেটো বঁটা এইটো এটা বঁটা হয় মানে প্ৰাইজ হয় এইবিলাক বঁটা এই নলিনীবালা দেৱীয়ে পাইছে গতিকে এইবিলাকৰ পৰা তলত কোৱেশ্চন দিয়া থাকিব পাৰে তোমালোকে তো জানা নিশ্চয় এনেকুৱা ধৰণৰ আহে আৰু তোমালোকক দেখাই দি আছো এই সৈয়দ আব্দুল মালিক ল্যাঙ্গুৱেজ 1 ৰ কাৰণে এইটো ইম্পৰ্টেন্ট আছে এইটো অলপ পঢ়ি যাবা তোমালোকৰ কাম কি তোমালোকৰ কাম পঢ়া বাদ দি বেলেগ খেল ধেমালিত মনোযোগ নিদি এইবিলাক পঢ়ি থাকা এতিয়া গুণোৎসৱৰ কাৰণে তোমালোকক মই ভাল এটা পদক্ষেপ দি আছো যেহেতু মই বহু কেইটা ল'ৰা ছোৱালীক এনেকুৱা ধৰণৰ মই পঢ়াই আছো তেওঁলোকে ভাল এটা ৰেজাল্ট কৰিব পাৰি আছে ৰেজাল্ট কৰি আছে অলৰেডি মই মিছন একাডেমি তাৰ পিছত বিভিন্ন ধৰণৰ একাডেমিত মই শিক্ষকতা কৰো এতিয়া মই গ্ৰেড 3 ৰ কাৰণে প্ৰস্তুতি চলাই আছো মই এজন অসম গভৰ্ণমেণ্টৰ চাকৰি পোৱাৰ কাৰণে বহুত মই প্ৰয়াস কৰি আছো অলৰেডি মই আসাম টেট পাস কৰিছো এইবেলি এপ্লাই সাৰিলে কি জানি পোষ্ট মোৰ হোৱাৰ সম্ভাৱনা আছে গতিকে তোমালোকৰ শিক্ষকও এদিন কি জানি মই হ'ব পাৰিম মোৰ সপোন আছে যেহেতু টেট পাস কৰিছো গতিকে তোমালোকে ভালদৰে পঢ়া এইবিলাক পঢ়িয়েহে মই পাইছো গতিকে তোমালোকেও পঢ়ি লোৱা তেন্তে নিশ্চয় বুজিব পাৰিলা যে দ্বিতীয় দিনা গুণোৎসৱৰ যেটো আহিছিল 2022ত ডাইৰেক্ট আহিছিল যে নিৰ্মল প্ৰভা বৰদলৈৰ পৰা গতিকে তোমালোকে আজিৰ দিনৰ পৰা আজিয়েই চেষ্টা কৰা আজিৰ পৰা যি কেইটা তোমালোকৰ অসমীয়া কিতাপত যি কেইটা আছে পদ্য আছে এই পদ্যৰ গোটেই কেইটা কবিৰ নাম তুমি ভালদৰে পঢ়ি লোৱা পঢ়ি তাৰ পিছত
উত্তৰ দিবলৈ চেষ্টা কৰা ভালদৰে পঢ়িলে তুমি ডাইৰেক্ট উত্তৰ পাই যাবা গতিকে তোমালোকৰ ভৱিষ্যতৰ মংগলৰ কাৰণে যাতে ৰেজাল্ট ভাল হয় তাৰে মই কামনা কৰিলোঁ সেই হেতুকে তুমি মোৰ চেনেলটো ভালকৈ এটা ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা তেন্তে তোমালোকৰ ভাল হওক পৰীক্ষা তাৰে কামনা কৰি আজিৰ ভিডিঅ' ইমানেই সমাপ্ত কৰিলোঁ ধন্যবাদ।